হেল্ল' নমস্কাৰ অসমবাসী ৰাইজ, আমাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাই আজি ফূৰ্তি কৰিম অলপ। মাছ মাৰিব আহিছোঁ। মাছ মাৰিব আহিলে কি হ'ব, ডগৰি মহ গটাই ইমান মহ থাকিব পৰা নাই ইয়াতে। এই আমাৰ খুৰা আৰু দাদাটোৱে মাছ সিঁচি আছে এতিয়া পানী। ময়ো সিঁচিছোঁ দিয়কচোন, গোটাই প্ৰথমৰ পৰাই দেখুৱা নাই আপোনালোকক। এই এনে অসমতে ফুফিৰাম খাব গৈছে ইয়াই চাওকচোন। এই দাদা আৰু ভাইটি আৰু এই ভাইটি এটা গৈছিল, এই ফুফিৰাম খাই আছে। কিন্তু নয়ন চৌধুৰী আমাৰ ভতিজা হয় মোৰ। মই আৰু ভাইটিটো সিঁচি আছোঁ এতিয়া। এই মোবাইল অলমাই থৈ দিছোঁ, গান বাজি আছিল দিয়কচোন, মই বন্ধ কৰি থৈ দিছোঁ গানটো। কাণৰ কাষত বজাই থৈ দিছিলোঁ সদায়। আমাৰ সেউজীয়া পৰিৱেশটো চাই লওক, আমাৰ ঘৰৰ ওচৰৰ। মাজে মাজে এইগিলাখন ফূৰ্তি ফাৰ্তা কৰি থাকোঁ দিয়ক, দেহাটো ভালে থাকে অলপ, নহয়তো কষ্ট হয় না। এই দাদাই পূৰা মাছ চাব দিছে এতিয়া আমাক। এতিয়া মোক নয়নে ভিডিঅ' কৰি আছে, আমাৰ ভাইটিটো আৰু মই, ৰাকেশ চৌধুৰী তাৰ নাম। আমি এনে মৰমতে তুলু বুলি মাতোঁ। বজি বজি যায় এই বাৰক প্ৰতিবাৰ, ই মাৰিব নাজানে অসতে। আৰু এটা কথা গম পাব, টিং মাৰি থাকিলে যদি দুটা মানুহ সমান নহয়, নাজানে, জানাটোৰ বৰ কষ্ট হয়। ই নাজানে। মস্ত এটা খুন্দা খালোঁ যাক গাছডালতে, এতিয়া জ্বলি যোৱান পাইছোঁ বাপ্পা। আৰু পানী লাষ্টত শেষ হ'বৰ হৈছে। আৰু এইটো মাছ আছে, ডাঙৰ বৰলি এটা আছে, এই খানা হ'ব আজি গাইছ, বৈদ্য খানা হ'ব আজি। খানাটো খামেই আজি। আৰু চলিকেইটা কৈছিল ফূৰ্তিটো হৈছে দিয়কচোন, ভাল হৈছে। মাছটো পালি ভাল লাগে, ইমান পানী সিঁচিছোঁ চাবচোন। এতিয়া কিমান বা আছে হিচাপ নাই, দিনটো সিহঁতি সিঁচিলোঁ, সিঁচি সিঁচিতে হৈছে। সৰু সুৰা নদী সিঁচা হানে পায়, ইমান সিঁচলি পূৰা গা চা বিহ উঠি গৈছে বাপ্পা। সিঁচি আছোঁ দিয়কচোন, কি বা হয়, পাওঁ না নাপাওঁ দেখাহে পাইছোঁ। এইটো না বৰলিয়ে না ভেকলিয়ে বা ডাঙৰ গম নাপাওঁ। ডাঙৰ এটা শব্দ কৰিছে। পানী অলপমান আছে না, এইখিনি সিঁচা ৰ'ব। সিঁচাৰ পিছত মাছটো গম পোৱা যাব কিমান ওলায়। ভাগটোৱে বহুত হ'ব নহয়। এই দাদাই পূৰা চাব দিছে মাছ, এতিয়া অলপ ফূৰ্তি লাগছি মাছটো দেখা পাই। চাই আছে, আমি সিঁচি আছোঁ। মই ভিডিঅ'টো নয়নক কৰিব দিছোঁ, ভতিজাটোক। এইবাৰ নয়ন আৰু আমাৰ ভাইটিটোক এই মৰিখান ধৰিব দিছোঁ ৰ'ব। এই মৰিখান ধৰিব নাজানে, আজিকালি চলি নাজানে এইগিলাখান কাম চাম কৰিব। শিকি আছোঁ ৰ'ব। আমাৰ খুৰা আৰু এতিয়া ভাইটিটোৱে সিঁচি আছে, তো সিঁচা সিঁচি কৰি আছে এনেকৈ। এই লাষ্টৰ পানীখিনি আৰু দাদাই মাছ ধৰিব ধৰিছে, মই আৰু এই ভাইটি ইয়াতে আছোঁ। এই মৰিখানত মাছ পৰছি ধুনীয়াৰ। এইটো বৰলি কুইচাখিনি কাটি দিলোঁ, কাটি একদম ধুনীয়াকৈ। ইয়াতে কাম কৰাত ভাল, কিন্তু এই ডেৰত সঁচাই কৈছোঁ, ভাইটি হিচাপে দকে এই বৰলিটোৰ এখিনি ওলছি। বেছি ওলা নাই দিয়ক, 1.5 কেজি ওজনৰ বৰলিটো। এইয়া কাম নাই আমাৰ, এই ধুবৰ ভাইটিটোৱে বটলটো লৈছে, এই কাম নাই ইয়াৰ, আকৌ কামতে কাম নাই। এই কিন্তু ইয়াৰ ভাল, ই কিন্তু চলি ভাল, সঁচাই কৈছোঁ। ইয়াক মই মৰম কৰিব লাগিব। ই আৰু মাংসৰ দৰে সানিব ধৰিছি ধুনীয়া মাছখিনি। হ'ব দেই, কিমান খানা, মই বহি আছোঁ। এই কুইচাখিনি এতিয়া লাষ্টত যায় ময়ে বনাব লগা হ'ল। মাছ ভাজা যায় চাব দিয়ক গাইছ, কিন্তু এই বৰলি মাছত বৈদ্য চিটকা পৰে, ভাজাতে দূৰত থাকিব। এই চিটকা পৰলি ডাইৰেক্ট পানী জ্বলা বান্ধিব। বাপ্পা খানা খোৱাৰ মানুহ হৈ গ'ল খানা। কিন্তু এতিয়া মই পাতকেইখন দি আছোঁ। চলি হাল্লা নকৰিবি, বঢ়িয়াকৈ দিছোঁ। কেনে আহিছি?